নমস্কাৰ, মোৰ চেনেল জিএম মিক্সাৰলৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ লগত চাহৰ লগত খাব পৰা এটা খুব সুন্দৰ ৰেচিপি লৈ আহিছোঁ। এতিয়া আহকচোন চাওঁ ভিডিঅ'টো। এটা বাউল লৈ লৈছোঁ, তাতে মই 2 বাটি আটা লৈছোঁ। আপোনালোকে আটাৰ সলনি ময়দাও ল'ব পাৰে। আটাটো হেল্থি হয় কাৰণে মই আটাটো লৈছোঁ। এয়া আধা বাটি চুজি লৈছোঁ আৰু চুজিখিনি মই 15 মিনিটৰ কাৰণে এনেকৈ তিয়াই ৰাখিম। চেনি আধা বাটি লৈছোঁ আৰু চেনিখিনি মই সেয়া গুড়ি কৰি লৈছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুযায়ী চেনি দিব। এয়া নাৰিকল লৈছোঁ আৰু নাৰিকলখিনিও মই এতিয়া পিচি ল'ম। পিচি লোৱা নাৰিকলখিনি মই এতিয়া আটাখিনিৰ লগত মিহলাই দিম। খাবলৈ সোৱাদ ভৰা এই ৰেচিপিটো অতি কম সময়ৰ ভিতৰতে আৰু কম সামগ্ৰীৰে বনাব পাৰি। এতিয়া মই ইয়াত অলপমান নিমখ দিছোঁ আৰু তিয়াই ৰখা চুজিখিনি দিছোঁ। ইয়াত মই এতিয়া 3 চামুচ ৰিফাইন তেল দিছোঁ। আপোনালোকে ৰিফাইন তেলৰ সলনি ঘিউ দিব পাৰে। এতিয়া এইখিনি খুব ভালকৈ মঠি ল'ম। ইয়াত পানীৰ একেবাৰে প্ৰয়োজন নহয়। যদিও প্ৰয়োজন হয় তেন্তে আপোনালোকে পানীৰ সলনি অলপমান গাখীৰ দিব পাৰে। এইখিনি আমাৰ এতিয়া মঠা হৈ গৈছে, দেখিছেনে? সেইটো জোখত ৰাখিলেই হ'ল। বেছি টানো হ'ব নালাগে আৰু বেছি ঢিলাও হ'ব নালাগে। এতিয়া এনেকৈ হাতৰ তলুৱাত লৈ ডিজাইন কৰিম। দেখিছেনে? এনেকৈ কৰি কাটা চামুচেৰে এনেকৈ হেঁচি দিম। এতিয়া গোটেইখিনি আটা এনেকৈ ডিজাইন কৰি ল'ম এটা নিৰ্দিষ্ট জোখত। আপোনালোকে ডাঙৰো কৰিব পাৰে বা সৰুও কৰিব পাৰে। খালি বস্তুটো বেছি ডাঠ নকৰিব, অলপ পাতল কৰিব, নহ'লে ভিতৰলৈকে নিসিজিব। এয়া আমাৰ প্ৰায় বনাই হৈয়ে গৈছে। এয়া দেখিছেনে? আমি এতিয়া এইখিনি তেলত ভাজিম। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ প্ৰতিটো কমেণ্টে মোক নতুন নতুন ভিডিঅ' বনোৱাত উৎসাহ জন্মায়। লগতে বন্ধু-বান্ধৱী আৰু ঘৰৰ পৰিয়ালৰ লগত শ্বেয়াৰ কৰিব। আৰু নতুনকৈ অহা ভিউৱাৰ্ছসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে। এইখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজিম। এয়া আমাৰ হৈ গ'ল। পুনৰ নতুন এটা ভিডিঅ' লৈ আহিম। ধন্যবাদ।